First thing is that Pramod Bora should know what is a peace accord. পৰ্বত ঝৰাত যে মানুহবিলাক আন্দোলন কৰাৰ কাৰণে ওলাই আহিছে তেওঁলোকে নিজকে জাহ দিয়াৰ কাৰণে আত্মহত্যা দিয়াৰ কাৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তেওঁলোকে তাত আন্দোলন কৰিছে এই আন্দোলনটোক যদি প্ৰমোদ বড়ুৱে পিছ বুলি ভাবে দেন আই ডোন্ট নো যে প্ৰমোদ বড়ুৰ মতে পিছ কি তো যোৱা 15টা বছৰত কোনোদিনে হাগ্ৰামা মহিলাৰী দেৱে বিটিচিত বকবাস কৰা কোনো লোকক উচ্ছেদ কৰাৰ জাননী দিয়া নাছিল প্ৰমোদ বড়ুৰ কি কৰিছে চৰকাৰত অহাৰ লগে লগে চৰকাৰী মাটিবিলাকক দখল কৰাৰ কাৰণে বেলেগে পাব্লিকে দখল কৰা মাটিবিলাকক নিজৰ তত্ত্বাৱধানত অনাৰ কাৰণে তেওঁলোকক বেদখল মুক্ত আৰু খেদিব বিচাৰিছে 2003 চনৰ বিটিচি চুক্তি কৰাৰ আগত যিসকল লোক বিটিচিত আহিছে তেওঁলোকক আমি মাটিৰ পট্টা দিম শান্তি চুক্তি কৰাৰ পিছত বিটিচি অঞ্চলৰ বিটিচিবাসী অঞ্চলক উচ্ছেদ কৰি যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে এইটো কেনেকৈ মানে শান্তি চুক্তি হ'ল বিফৰ বিটিআৰ তেওঁলোকে ব্লাড শেডৰ কথা কৈছিল ব্লাড শেড যে কৈছিল ব্লাড শেড কৰাৰ নেতাজন কোন আছিল প্ৰমোদ বড়ো তেওঁহে বিটিচি বাকী ৰাজ্যক আহক সেপাৰেট বড়োলেণ্ড লাগে ডিভাইড আসাম 50-50 লাগে বুলি ৰাজপথত ধৰ্ণা দিছিল ৰাজপথত আন্দোলন কৰিছিল নো বড়োলেণ্ড নো ৰেছ বুলি তেওঁ মানুহবিলাকক ধৰ্ণা দিছিল কত মানুহ মৃত্যুবৰণ কৰিলে গতিকে তেওঁহে আন্দোলন কৰিছিল তেওঁহে অশান্তি কৰিছিল তেওঁ যদি অশান্তিটোক পিছ বুলি কয় আৰু শান্তিটোক যদি অশান্তি বুলি কয় তেতিয়াহ'লে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিউ তেখেতৰ ফৰ্মুলা আমি নাজানো আমাৰ মতে হ'ল য'ত মানুহে শান্তিৰে বসবাস কৰিব পাৰে সেইটোকে আমি পিছ বুলি জানো তেওঁ পিছ একৰ্ড কৰাৰ পিছত বিটিচি বাকী মানুহক উচ্ছেদ কৰি মানে ভাইলেন্স সৃষ্টি কৰিব বিচাৰিছে প্ৰথম কথা হ'ল প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু বিটিচি নিৰ্বাচন সমাগত বিটিচিৰ বিভিন্ন বিটিচি অঞ্চলত বিপিএফ দলৰ প্ৰচাৰ একেবাৰে তুংগত সেই হিচাপে পাঁচনৈ চেৰপাং সমষ্টিটো বিপিএফ দলৰ প্ৰচাৰ খুবেই তুংগত আৰু আজিৰ দিনত পাঁচনৈ চেৰপাং সমষ্টিবাসী ৰাইজে আমাৰ বিজেপি দল আৰু ইউপিবিএল দলক নৎসাত কৰিছে পাঁচনৈ চেৰপাং বাকী ৰাইজে মনে প্ৰাণে বিপিএফ দলক ভোট দিয়াৰ কাৰণে তেওঁলোকে সাজু হৈছে মাত্ৰ তেওঁলোকে সময় লৈ অপেক্ষা কৰি আছে গতিকে নিশ্চয়কৈ অহা দিনত বিটিচি পাঁচনৈ চেৰপাং বাকী ৰাইজে বিপিএফ দলৰ পক্ষে নাঙলৰ চিনত ভোট দি বিপিএফ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব একদম সঁচা কথা মানে কথা হ'ল কি যে 17টা বছৰ যেহেতু হাগ্ৰামা মহিলাৰী দেৱে বা বিপিএফ দলে চৰকাৰ চলাইছিল যাৰ কাৰণে যোৱা 5টা বছৰ মানে যোৱা টাৰ্মছত 2020 চনত ৰাইজে ভাবিলে যে হাগ্ৰামা মহিলাৰী দেৱতকে ভাল কাম কৰা মানুহ আহিব আৰু তেওঁলোকে ইপিপিএল আৰু বিজেপি দলক আকোৱালি লৈছিল কিন্তু 5টা বছৰত তেওঁলোকে এনেকৈ কাম কৰিলে যে 17টা বছৰৰ মানে 17 বছৰক তেওঁলোকে চেৰ পেলাই দিলে মানে ইমান বেয়া কাম কৰিলে যে তেওঁলোকে 17 বছৰে কৰা কামক চেৰ পেলাই দিলে এতিয়া আকৌ বিটিচি বাকী ৰাইজে ক'ব ধৰিছে যে নাই 5 বছৰত তেওঁলোকে যোনটো টেঙা আমাক খুৱালে সেই টেঙা আমাকো আমি বজাৰত বিক্ৰী হ'ব নিদিওঁ ইয়াতকে হাগ্ৰামা মহিলাৰী দেৱে ভাল কাম কৰিছিল গতিকে আমি আকৌ হাগ্ৰামা মহিলাৰী দলৰ লগত থাকিম বিপিএফ দলৰ লগত থাকিম পাৰ্টিটো কেইটা কি ক'ব নাই চাওক আমাৰ পাঁচনৈ চেৰপাং সমষ্টিত আমাৰ মই নিজে এজন মানে প্ৰাৰ্থীৰ কাৰণে দৰখাস্ত কৰিছোঁ আমাৰ নৱকৰ্মী ডাঙৰীয়া বিজয়া মিঞ্জ ডাঙৰীয়া মই এজন বিপিএফ দলৰ জ্যেষ্ঠ কৰ্মী বেয়া দিনতো বিপিএফ দলৰ লগত আছিলোঁ বেয়া দিনতো পাঁচনৈ চেৰপাং সমষ্টিত বিপিএফ দলৰ ভেটি মজবুত কৰি ৰাখিছোঁ গতিকে মই বিচাৰোঁ যে পাঁচনৈ চেৰপাং বাকী ৰাইজে শ্যামচুন্দীক বিচাৰিছে মোক বিচাৰিছে আমাৰ দলীয় যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে জিলা সমিতি হওক আমাৰ কেন্দ্ৰীয় সমিতি হওক তেওঁলোকে নিশ্চয়কৈ এইবোৰ কথা বিবেচনা কৰিব যে কাক দিলে আমাৰ পাঁচনৈ চেৰপাং সমষ্টিটো উদ্ধাৰ কৰিব পৰা যাব কাক দিলে আমি অহা দিনত বিটিচিত চৰকাৰ গঠন কৰিব পাৰিম এইখিনি কথা নিশ্চয় কেন্দ্ৰীয় বিষয়ববীয়াই ইতিমধ্যে আলোচনা কৰিছে মাত্ৰ সময় লৈ অপেক্ষা কৰি আছো যে কোনদিনাখন তেওঁলোকে টিকেট ঘোষণা কৰে এতিয়া বৰ্তমান পাঁচনৈ চেৰপাং বিজেপি দখলত আছে তাৰোপৰি ইউপিপিএলৰ নিজৰ দখলত আনিব চেষ্টা কৰি আছে আৰু বিপিএফও আপোনালোকৰ দখলত আনিছে কোনটো পাৰ্টি সক্ৰিয় যোৱা 17টা বছৰত আমাক বেয়া পাইছিল 17টা বছৰত আমাক বেয়া পাইছিল 30% আৰু এই 5টা বছৰত বিজেপিক আৰু ইউপিপিএলক বেয়া পালে 90%
গতিকে তেওঁলোকে দেখিছে যে এই 90% বেয়াটোক বাদ দিব লাগে, 30% বেয়াটোক আঁকোৱালি ল'ব লাগে, যাৰ কাৰণে তেওঁলোকৰ দখলত থকা এই চিটটিও আকৌ এবাৰ BTC মানে পাঁচনৈ চেৰপাংবাসী ৰাইজে হাগ্ৰামা মহিলাৰী BPF দলক বিচাৰিছে আৰু এই যে 90% বেয়াটো তেওঁলোকে ইয়াৰ পৰা নৎসাত কৰাৰ কাৰণে মনে প্ৰাণে সাজু হৈছে, মাত্ৰ সময়লৈ অপেক্ষা কৰি আছে। কিমানটা আসন পাব বুলি ভাবে আছে? BPF দলে 27-28টা এখন BTC পাব। আপোনালোকে চাব, আজি মোৰ কথা আপোনালোকে বিশ্বাস কৰিব নালাগে, আপোনালোকৰো নিশ্চয় খবৰ আছে। গতিকে মইতো ভাবিছোঁ যে BPF দলে 27টা বা 28টা এখন লৈ একক সংখ্যাগৰিষ্ঠতা লৈ BTCত আকৌ BPF দলে চৰকাৰ গঠন কৰিব। ওদালগুৰি জিলাত কিমানটা আসন আহিব? আমাৰ ওদালগুৰি পাৰ্টি ডিষ্ট্ৰিক্টত আমাৰ পাঁচটা আছে, পাঁচনৈ চেৰপাং, ৰৌতা, ধনচিৰি, ভৈৰৱকুণ্ড আৰু হৰিচিঙা। এই 5টা সিটতো BPF দলৰ জয় নিশ্চিত। 5টা সিটত আমাৰ এটাত আছে BPF, বাকি ধনচিৰিত আছে আমাৰ BPF, ধনচিৰিত BPF, পাঁচনৈ চেৰপাঙত BJP, ৰৌতাত EPPL, ভৈৰৱকুণ্ডত EPPL, হৰিচিঙাত EPPL একেবাৰে মানে শূন্যৰ দিশে গতি কৰিছে। BJP পাঁচনৈ চেৰপাঙত শূন্যৰ দিশে গতি কৰিছে। গতিকে ওদালগুৰি জিলাৰ পাৰ্টি জিলা হিচাপে 5টা সিটত 5টা সিটে BPF দলে জয়যুক্ত হ'ব। স্যার একর মুঠে ফুলফিলমেন্ট গোটেই হৈছে বুলি আপুনি দেখা পাইছে নেকি? যিখিনি একমেনৰ থ্ৰুৱে যিখিনি হ'ব লাগিছিল এইটো BTCত ফুলফিলমেন্ট হৈছে বুলি দেখা পাইছে নেকি? নাই, একদম এটা সঁচা কথা আপোনালোকক ক'বও বেয়া লাগিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া যি উৎসাহ আৰু উদ্দীপনাৰে BTR চুক্তি কৰিছিল, সেই BTR চুক্তিৰ দফা কিন্তু আজিলৈকে এটাও ৰূপায়ণ কৰিব নোৱাৰিলে। আৰু এই চুক্তিটো BTC অঞ্চলৰ বা বড়ো ৰাইজৰ কাৰণে আটাইতকৈ ঘাতক চুক্তি। মই আজি কোৱা কথা নহয়, আপোনালোকে চাব অহা দিনত BTCবাসী ৰাইজে ক'ব যে প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত যোনটো BTR চুক্তি কৰিলে BTC অঞ্চলবাসী ৰাইজৰ কাৰণে, বড়ো ৰাইজৰ কাৰণে আটাইতকৈ ঘাতক চুক্তি। চাওক, বড়ো ৰাইজৰ মনে প্ৰাণে তেওঁলোকে বিচাৰে ছেপাৰেট বড়োলেণ্ড হোৱাটো, ডিভাইড আসাম মানে ছেপাৰেট বড়োলেণ্ডটো বড়ো লোকৰ মনৰ বেদনা। প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰত বহাৰ কাৰণে গাদ্দিৰ লোভত তেওঁ গৈ দিল্লীত চুক্তি কৰি আহিলে যে আমাক ছেপাৰেট বড়োলেণ্ড নালাগে। BTCবাসী ৰাইজৰ মনত এই যে যোনটো কুঠাৰঘাত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিলে, নৱ প্ৰজন্ম বা BTCবাসী ৰাইজে কিন্তু প্ৰমোদ বড়োক ক্ষমা নকৰে। এইবাৰ তেওঁলোকক মানে একদম পুলিয়ে পঘালিয়ে তেওঁলোকক উঠাই ব্ৰহ্মপুত্ৰত পেলাব। যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত সকলোৱে ৰাজনীতি কৰিব পাৰে। আজিৰ দিনত আমাৰ অঞ্জলি দৈমাৰী বাইদেউ আমাৰ BPF দলৰ ভাইচ প্ৰেচিডেণ্ট আছিল। তেখেতে কি ভাবি অল্টাৰনেটিভ বড়োলেণ্ড পাৰ্টি জন্ম দিলে মই নাজানো। গতিকে তেওঁলোকে জন্ম দিছে, ভাল কথা, তেওঁলোকৰো অধিকাৰ আছে, ভাল কথা। কিন্তু এইবাৰ নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে মই নাভাবোঁ যে তেওঁলোকে চৰকাৰ গঠন কৰাকে তেওঁলোকে আসন দখল কৰিব পাৰিব। তেওঁলোকে গঠন কৰিছে, এইবাৰ তেওঁলোকে ট্ৰাই কৰক। যদি অহা দিনত তেওঁলোকে ভাল কাম কৰে তেতিয়াহ'লে নিশ্চয়কৈ অহা দিনত তেওঁলোকে হয়তো চৰকাৰ বনাবৰ কাৰণে সক্ষম হ'ব। কিন্তু বৰ্তমান দিনত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে চৰকাৰ গঠন কৰিব পৰাকৈ আসন তেওঁলোকে নাপাব। স্যার, যেটো আপোনাৰ ৰিচেণ্টলি 1 month বেক যেটো মানে ট্ৰেণ্ডিং চলি আছিল, আপোনাৰ হোমষ্টেড লামাবাৰী যিখিনি বেম্বু স্মল ইণ্ডাষ্ট্ৰিজ হ'বৰ কাৰণে যে মাটি যে দখল কৰিছিলে, তাৰপিছত প্ৰমোদ বড়োৱে কৈছে যিখিনি মানে পিপল গভৰ্ণমেণ্টে ভাল কাৰণে বিচাৰে, এই বস্তুটো CM চান্দিটো নিবিচাৰে নেকি? হাৱাতে কথা কৈ গৈছে আপোনাক। স্যাৰ, আপুনি কি কয়? আমি ইণ্ডাষ্ট্ৰি বিচাৰোঁ, আমি BTCৰ ডেভেলপমেণ্ট বিচাৰোঁ, তাত আমাৰ কোনো সন্দেহ নাই। কিন্তু কথা হ'ল, একফালে ধ্বংস কৰি একফালে প্ৰতিষ্ঠা কৰাটো সেইটো ডেভেলপমেণ্ট নকয়। মই যদি ডাঙৰ ঘৰ বনাব বিচাৰোঁ তেতিয়াহ'লে বেলেগৰ ঘৰ ভাঙিব নালাগে। মই ডাঙৰকৈ ঘৰ বনালেতো মোৰ ঘৰ ডাঙৰ হৈ যাব। তেওঁলোকে ইয়াত বেম্বো প্ৰজেক্ট বনাব গৈছে, আমি ৱেলকাম জনাইছোঁ। তেওঁলোকে মানুহ নথকা, মানুহৰ দখলত নথকা বহুত চৰকাৰী মাটি আছে, তেওঁলোকে তাত বেম্বো প্ৰজেক্ট বনাওক। লামাবাৰীত যোনটো মাটি তেওঁলোকে বেদখল কৰাৰ কাৰণে নোটিছ জাৰি কৰিছে, সেই মাটিত আমাৰ লামাবাৰী অঞ্চলৰ আদিবাসী লোকসকলে ইতিমধ্যে তাত বসবাস কৰি আছে। তেওঁলোকৰ ঘৰ আছে, তেওঁলোকে তামোল খেতি কৰিছে, নেমু খেতি কৰিছে, ধান খেতি বছৰে বছৰে কৰে। তেওঁলোকে কি এইটো কথা দেখা পোৱা নাছিল নেকি? কিয় তেওঁলোকে আদিবাসী মানুহক টাৰ্গেট কৰি লৈছে? কিয় তেওঁলোকে সেই মাটিসমূহ বেদখল কৰিব বিচাৰিছে? আৰু বহুত চৰকাৰী মাটি আছে, খালী মাটি আছে, চন মাটি আছে, তেওঁলোকে তাত বেম্বো প্ৰজেক্ট বনাওক।
যার কারণে আমি হাওয়াত কথা কোয়া নাই আমি প্রমোদ বড় ডাঙরিয়া কইছো আচ্ছা ঠিক আছে লামাবাড়িটো বারু হাওয়ার কথা তাত বারু শ্যামসুন্দিয়া হাওয়াত কলে এই যে পর্বতঝরা সমষ্টিত পর্বতঝরাত যে হাজার হাজার মানুষ যে ওলাই আহি প্রমোদ বড়র এগেইনষ্টে যে প্রতিবাদ করিলে পেট্রোল ঢালি নিজকে জ্বলাই দিম বুলি কলে সেইটো কি শ্যামসুন্দিয়া তেওঁলোকক মানে পেট্রোনাইজ কৰিছিল নেকি তেওঁলোকে কি হাওয়াত কৈছে নেকি প্রমোদ বড় ডাঙরিয়াহে হাওয়াত কাম কৰি আছে যাৰ কাৰণে তেওঁলোকে ফলভোগ কৰি আছে লামাবাড়িৰ ঘটনাটো আমি ধিক্কাৰ দিছো তেওঁলোকে আদিবাসীৰ মাটিত তেওঁলোকে নজৰ দিয়া বন্ধ কৰক তেওঁলোকে যিবিলাক চৰকাৰী মাটি পতিত মাটি যাত য'ত কোনো জনগোষ্ঠীৰ দখল নাই তাত তেওঁলোকে বেম্ব প্ৰজেক্ট বনাওক তাত আমি একমত কিন্তু আমাৰ বিটিচিৰ অঞ্চলত বসবাস কৰা মাটি যদি তেওঁলোকে বেদখল কৰে তাত শ্যামসুন্দী বুলি নহয় গোটেই বিটিচি বাকী ৰাইজে কিন্তু বহি নাথাকে আপনার দিনত আপনালোকে চাব যোৱা 15টা বছৰত কোনোদিনে হাগ্ৰামা মহিলাৰী দেৱে বিটিচিত বসবাস কৰা কোনো লোকক উচ্ছেদ কৰাৰ জাননী দিয়া নাছিল বৰঞ্চ হাগ্ৰামা মহিলাৰী দেৱে কি কৈ আছে যে 2003 চনৰ বিটিচি চুক্তি কৰাৰ আগত যিসকল লোক বিটিচিত আহিছে তেওঁলোকক আমি মাটিৰ পট্টা দিম তেওঁলোক বিটিচি বাকী গতিকে প্ৰমোদ বড়োৰ কি কৰিছে চৰকাৰত অহাৰ লগে লগে চৰকাৰী মাটিবিলাকক দখল কৰাৰ কাৰণে বেলেগে পাব্লিকে দখল কৰা মাটিবিলাকক নিজৰ তত্ত্বাৱধানত অনাৰ কাৰণে তেওঁলোকক বেদখল মুক্ত আৰু খেদিব বিচাৰিছে আৰু হাগ্ৰামা মহিলাৰীৰ কথা হ'ল যে বিটিচি অঞ্চলত 2003 চনৰ আগত যিবিলাক লোক বসবাস কৰি আছে তেওঁলোকে বিটিচি বাকী তেওঁলোকক আমি নিৰাপত্তা দিম তেওঁলোকক আমি ভোটাধিকাৰ দিম তেওঁলোকক আমি মাটিৰ পট্টা দিম এইটোৱে হ'ল ডিফাৰেন্ট বিটুইন প্ৰমোদ বড়ো এণ্ড হাগ্ৰামা মহিলাৰী লাষ্টলি এক সৱাল করতে স্যার এটা কব বিচাৰো যদি আপোনালোকৰ যে 70 বছৰ ব্লাড চেক সরকার আছিলে প্রেজেন্ট ইপিবল সরকারে ঠিক যেনেকে মানে যদি আপনি অলপ আগতে কৈ গলে পাওয়ার থার্মাল প্রজেক্ট কাৰণে পৰ্বতৰ বাছবাৰী গাঁৱত পাব্লিকে যে নিবিচাৰে যে এই মাটিবিলাক যাতে আদানি দিব কাৰণে ইয়াতে কৈছে নালাগে কি মাটি আমাৰ হয় বুলি কৈ আছে ঠিক এনেকৈ স্যার তো যদি পিস একৰ্ড আছিলে তো পাব্লিক যে হেৰাসমেন্ট পাই আছে তো আপোনালোকৰ চৰকাৰৰ কথা কৈছিল যে ব্লাড চেক দাদাগিরি গুন্ডাগিরি বুলি কৈছিলে তো ঠিক এনেকৈ ইপিবল চৰকাৰ যদি পিস একৰ্ড যদি পাব্লিক কি হেৰাসমেন্ট পাই আছে No, first thing is that Pramod Boro should know what is a peace accord. পর্বতঝৰাত যে মানুহবিলাক আন্দোলন কৰাৰ কাৰণে ওলাই আহিছে তেওঁলোকে নিজকে জাহ দিয়াৰ কাৰণে আত্মহত্যা দিয়াৰ কাৰণে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে তেওঁলোকে তাত আন্দোলন কৰিছে এই আন্দোলনটোক যদি প্ৰমোদ বড়োৱে পিছ বুলি ভাবে দেন আই ডোন্ট নো যে প্ৰমোদ বড়োৰ মতে পিছ কি তো তেওঁলোকে শান্তি চুক্তি কৰাৰ পিছত বিটিচি অঞ্চলৰ বিটিচি বাকী অঞ্চলক উচ্ছেদ কৰি যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে এইটো কেনেকৈ মানে শান্তি চুক্তি হ'ল আৰু কথা হ'ল যে তেওঁলোকে বিফৰ বিটিআৰ তেওঁলোকে ব্লাড শেডৰ কথা কৈছিল ব্লাড শেড কৰা মানে সেই ব্লাড শেড যে কৈছিল এই ব্লাড শেড কৰাৰ নেতাজন কোন আছিল প্ৰমোদ বড়ো তেওঁহে বিটিচি বাকী ৰাজ্যক আহক সেপাৰেট বড়োলেণ্ড লাগে ডিভাইড আসাম 50-50 লাগে বুলি ৰাজপথত তেওঁ ধৰ্ণা দিছিল ৰাজপথত তেওঁ আন্দোলন কৰিছিল নো বড়োলেণ্ড নো ৰেছ বুলি তেওঁ মানুহবিলাকক ধৰ্ণা দিছিল কত মানুহ মৃত্যুবৰণ কৰিলে গতিকে তেওঁহে আন্দোলন কৰিছিল তেওঁহে অশান্তি কৰিছিল তেওঁ যদি অশান্তিটোক পিছ বুলি কয় আৰু শান্তিটোক যদি অশান্তি বুলি কয় তেতিয়াহ'লে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিউ তেখেতৰ ফৰ্মুলা আমি নাজানো আমাৰ মতে হ'ল য'ত মানুহে শান্তিৰে বসবাস কৰিব পাৰে সেইটোকে আমি পিছ বুলি জানো তেওঁ পিছ একৰ্ড কৰাৰ পিছত বিটিচি বাকী মানুহক উচ্ছেদ কৰি মানে ভাইলেন্স সৃষ্টি কৰিব বিচাৰিছে ঠিক আছে